Hello everyone, this is Minmoy Kakoti. Welcome to my channel MK Study Point. ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সেইসকল ছাত্ৰ-ছাত্ৰীক MK Study Point পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ফলাফলক লৈ সন্তুষ্ট হোৱা নাই অথবা উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা নাই সেইসকল ছাত্ৰ-ছাত্ৰী হতাশ হ'ব নালাগে। তেওঁলোকে কষ্ট কৰি যাওক, আগন্তুক দিনত তেওঁলোকে এটা ভাল ফলাফল দেখুৱাবলৈ পাৰিব বুলি আমি আশাবাদী। আৰু তেওঁলোকক লৈ আমাৰ সমাজখন যথেষ্ট আশাবাদী। ফলাফল ঘোষণা হৈ গ'ল। এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা ডাঙৰ প্ৰশ্ন আহে যে তেওঁলোকে কি পঢ়িব আৰু ক'ত পঢ়িব। গতিকে ছাত্ৰ-ছাত্ৰীসকলে দেখা যায় যে তেওঁলোকে ভালদৰে কথাবোৰ নজনাকৈ কি অপশ্যন আছে পঢ়িবলগীয়া সেইবোৰ নজনাকৈ এটা সিদ্ধান্ত লোৱা দেখা যায়। গতিকে ছাত্ৰ-ছাত্ৰীসকলে আৰু এটা কাম কৰে যে তেওঁলোকে প্ৰিয় বন্ধু বা বান্ধৱীজনীৰ পৰা বিচ্ছেদ হৈ যোৱা ভয়ত তেওঁলোকে তেওঁলোকৰ লগতে পঢ়িবলৈ বিচাৰে আৰু তেওঁলোকে নিজৰ কেৰিয়াৰৰ কথা ভালদৰে নাভাবে। গতিকে তেওঁলোকে এইটোৱে উপযুক্ত সময় যে নিজৰ কেৰিয়াৰৰ কথা ভালদৰে ভাবা আৰু ভালদৰে এটা সিদ্ধান্ত লোৱা। এইখিনি সময়ত উপযুক্ত ডিচিশ্যন লোৱাৰ আগতে দুটা সাধাৰণ কথা জনাটো যথেষ্ট দৰকাৰ যে আপোনালোকৰ ইণ্টাৰেষ্ট কিহত হয়, কিহৰ প্ৰতি আপোনালোকৰ ইণ্টাৰেষ্ট বেছি সেইটো কথা চিন্তা কৰিব লাগে আৰু আপোনালোকৰ হাতত কি অপশ্যন আছে গোটেই অপশ্যনবোৰ এবাৰ চাই ল'ব লাগে, চাই এটা ভালদৰে সিদ্ধান্ত ল'ব লাগে যাতে আপোনালোকে আগলৈও সেই কেৰিয়াৰটোত আগবাঢ়ি গ'লেও যাতে আপোনালোকে মানসিকভাৱে ডিপ্ৰেশ্যন হৈ নপৰে যে মই ভাল লগা কামটো নকৰিলোঁ তেনেধৰণৰ। সেয়েহে এইটোৱে উপযুক্ত সময়, এই সময়টোতে ভালদৰে ডিচিশ্যন এটা ল'ব লাগে। গতিকে এই ভিডিঅ'টোত আমি আৰ্টছ ছায়েন্স কমাৰ্চৰ কি আগলৈ পঢ়িব পৰা কেৰিয়াৰ অপশ্যন আছে সেই বিষয়ে আলোচনা কৰিম। কিন্তু এটা ভিডিঅ'তে গোটেই তিনিটা ষ্ট্ৰীমৰ বিষয়ে আলোচনা কৰাটো সম্ভৱ নহয়, সেয়েহে এই ভিডিঅ'টোত কেৱল ছায়েন্সৰ বিষয়ে আলোচনা কৰিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হায়াৰ ছেকেণ্ডেৰী সময়ত ছাত্ৰ-ছাত্ৰীসকলে PCB বা PCM মানে ফিজিক্স কেমেষ্ট্ৰি মেথছ বা ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এনেধৰণে দুটা ভাগ হিচাপে পঢ়ে তেওঁলোকে। কিন্তু এই ভিডিঅ'টোত কেৰিয়াৰ অপশ্যনবিলাক আলোচনা কৰাৰ সুবিধাৰ বাবে মেডিকেল আৰু নন মেডিকেল দুটা ভাগ কৰি লৈ আপোনালোকৰ আগত কেৰিয়াৰ অপশ্যনসমূহ দাঙি ধৰিবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমে আমি নন মেডিকেলৰ বিষয়ে আলোচনা কৰিব গ'লে নন মেডিকেলত পৰিব ইঞ্জিনিয়াৰিং পৰিব। ইঞ্জিনিয়াৰিঙৰ ভিতৰত আপোনালোকে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং এনেধৰণে বহুত ইঞ্জিনিয়াৰিঙত ভাগ আছে, সেই ভাগবিলাক আপোনালোকে পঢ়িব পাৰে। ইঞ্জিনিয়াৰিং পঢ়িব লগা হ'লে আপোনালোকে JEE মেইনছ আৰু JEE এডভান্স দিব পাৰে। JEE মেইনছৰ সহায়ত আপোনালোকে NIT বা তেনেধৰণৰ কলেজত এডমিশ্যন ল'ব পাৰে আৰু JEE এডভান্সৰ জৰিয়তে আপোনালোকে IIT বা তেনেধৰণৰ ওপৰৰ লেভেলৰ যিবিলাক কলেজ আছে সেই কলেজবিলাকত আপোনালোকে এডমিশ্যন ল'ব পাৰে। গতিকে ইঞ্জিনিয়াৰিঙৰ উপৰিও আপোনালোকে বেচেলৰ অফ আৰ্কিটেক্সাৰ পঢ়িব পাৰে। বেচেলৰ অফ আৰ্কিটেক্সাৰ আপোনালোকে JEE মেইনছ পেপাৰ 2খন কমপ্লিট কৰি আপোনালোকে JEE আৰ্কিটেক্সাৰত এডমিশ্যন ল'ব পাৰে। গতিকে এইটো এটা বহুত ওপৰৰ লেভেল। ভিডিঅ'টো আপোনালোকক কেৱল মেইন কেৰিয়াৰ অপশ্যনকেইটাৰ বিষয়ে আলোচনা কৰিম। প্ৰতিটো বিভাগৰ বিষয়ে যদি ভালদৰে আলোচনা কৰিব লগা হয় তেন্তে প্ৰতিটো বিভাগৰ ক্ষেত্ৰতে একোটাকৈ ভিডিঅ' হ'বগৈ। যদি আপোনালোক তেনেধৰণৰ ভিডিঅ'ৰ প্ৰয়োজন হয় বা কোনটো অপশ্যনৰ বিষয়ে বিশেষভাৱে জানিব বিচাৰে তেন্তে আপোনালোকে কমেণ্ট কৰিব। মই কমেণ্ট চাই আপোনালোকৰ আগত ভিডিঅ' বনাই দাঙি ধৰিবলৈ মই চেষ্টা কৰিম। গতিকে তৃতীয় অপশ্যনটো আহক যে BBA, যে বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। সেইটো 3 বছৰীয়া কোৰ্চ হয়। কেৱল আপোনালোকে BBA কৰিয়ে যে আপোনালোকে চাকৰি পাব সেইটো নহয়। BBA কৰাৰ লগতে আপোনালোকে MBA কৰাৰো প্ৰয়োজন আহি পৰে। MBA কৰাৰ পাছত আপোনালোকে ভালদৰে মেনেজাৰ বা তেনেধৰণৰ কোম্পানী বা তেনেধৰণৰ বিভিন্ন ভাল চেলাৰী জব আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আজিৰ দিনত ভাল স্ক'প আছে MBA কৰাৰ পাছত। তাৰপাছত আহোঁ হোটেল মেনেজমেণ্ট। হায়াৰ ছেকেণ্ডেৰীৰ পাছত হোটেল মেনেজমেণ্টটো হ'ল এটা ডাঙৰ ভাল অপশ্যন হয়, কেৰিয়াৰ অপশ্যন হয়। কিন্তু কিছুমান ক্ষেত্ৰত হোটেল মেনেজমেণ্ট যেনে ধৰক এতিয়া কৰোণা মহামাৰী আহিছে, এই মহামাৰীৰ সময়ত হোটেল মেনেজমেণ্ট যিটো কেৰিয়াৰ অপশ্যন হয় সেইটো বিশেষকৈ বন্ধ হৈ পৰে। সাধাৰণতে হোটেলবিলাক যেতিয়া বন্ধ হৈ পৰে তেতিয়া সেইটোতো অলপ শংকা আহি পৰে জবৰ ক্ষেত্ৰত। কিন্তু সেইটোক বাদ দি আমি হোটেল মেনেজমেণ্ট এটা ভাল অপশ্যন হিচাপে আমি ভাবিব পাৰোঁ। আৰু 4 বছৰৰ হোটেল মেনেজমেণ্টৰ কোৰ্চটো। তাৰ পিছৰ কেৰিয়াৰ অপশ্যনটোৰ বিষয়ে আহক LLB। আপোনালোকে যদি LLB কৰিব বিচাৰে তেন্তে LLB হায়াৰ ছেকেণ্ডেৰী পাছ কৰি LLB কৰিব গ'লে LLBটো হ'ল 5 বছৰীয়া ইণ্টিগ্ৰেটেড কোৰ্চ হয়। আপোনালোকে BA পাছ কৰি BA ৰ সৈতে LLB কৰিব পাৰে, যেনে BComৰ সৈতে LLB কৰিব পাৰে বা আপোনালোকে BSc প্লাছ LLB কৰিব পাৰে। কোনো এটা ষ্ট্ৰীমৰ হ'লে হ'ল আপোনালোকে LLB কৰিব পাৰে। কেৱল LLB আপোনালোকে যদি ক্লেট এটা এক্সাম আছে CLAT, সেই এক্সামটো দিলে আপোনালোকে ডাইৰেক্ট NLU নেশ্যনেল লয়াৰ ইউনিভাৰ্চিটি, সেইটো 5 বছৰীয়া কোৰ্চ হয়। গতিকে সেইটোত আপোনালোকে সেই কলেজত এখন ৰেপুটেটেড কলেজ হয়, যেনেকৈ ইঞ্জিনিয়াৰিঙৰ কাৰণে IIT কলেজ হয়, তেনেকৈ LLBৰ কাৰণে সেইখন NLU
কলেজ হয়, তাত আপোনালোকে পঢ়িব পাৰে ভালদৰে। গতিকে LLB এটা ভাল অপশ্যনে হয়, কেৰিয়াৰ অপশ্যন হয়। তাৰপাছত আহোঁ BSc, জেনেৰেল BSc বিষয়ে আলোচনা কৰিবলৈ। যেনে আপোনালোকৰ মেডিকেল, ইঞ্জিনিয়াৰিং সেইবোৰ হ'ল প্ৰফেচনেল ডিগ্ৰী হয়, কিন্তু বাকীবোৰ হ'ল জেনেৰেল ডিগ্ৰী হয়। সেইটো কথা বা ডাইৰেক্ট ওলাইছে যে প্ৰফেচনেল ডিগ্ৰী আজিকালি ডিমাণ্ড বেছি হয়, প্ৰফেচনেল ডিগ্ৰী চেলাৰী বেছি হয়। আপোনালোকে যদি জেনেৰেল ডিগ্ৰী হয়, সেইবিলাকৰ প্ৰফেচনেল ডিগ্ৰীতকৈ চেলাৰী যথেষ্ট কম হয়। গতিকে সকলোৱে সাধাৰণতে প্ৰফেচনেল ডিগ্ৰী কৰিবলৈ বিচাৰে, আৰু সেইবোৰত আপোনালোকে কৰিব লগা হ'লে খৰচো বহুত হয় জেনেৰেল ডিগ্ৰীতকৈ। গতিকে এতিয়া জেনেৰেল ডিগ্ৰী BSc বিষয়ে আলোচনা কৰোঁ, যিটো কমন হয় সাধাৰণতে। যে BSc বিভিন্ন ছাবজেক্টত কৰিব পাৰে, যেনে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি, বটানী, কম্পিউটাৰ ছায়েন্স, BTech, বায়'টেক বা তেনেধৰণৰ এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, বিভিন্ন ফিচাৰী আদি বিভিন্ন ছাবজেক্টত আপোনালোকে BSc কৰিব পাৰে। কেৱল BSc কৰিলে নহয় যে BSc পাছত MSc কৰিব লাগিব 2 বছৰ, 3 বছৰ BSc কৰাৰ পাছত আকৌ PhD বা বিভিন্ন দীঘলীয়া হৈ আহি থাকে বাৰু সেইটো। ঠিক আছে, BScটো এটা ভাল অপশ্যন হয়। BSc আপোনালোকে গ্ৰেজুৱেশ্যন কৰাৰ পাছত 3 বছৰ বিভিন্ন ধৰণৰ জবৰ বাবে এপ্লাই কৰিব পাৰে। গতিকে যদি আপুনি ডিফেন্স লাইনত যাব বিচাৰিছে, যেনে আৰ্মি, এয়াৰফ'ৰ্চ বা আপোনাৰ নেভিত যাব বিচাৰিছে, তেন্তে আপোনালোকে ND এক্সাম দিব লাগিব। ND এক্সাম সাধাৰণতে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ যাৰ আছে হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকে দিব পাৰে ND এক্সাম। ND হ'ল নেশ্যনেল ডিফেন্স একাডেমি। ND আপোনালোকৰ 3 বছৰৰ ক'ৰ্চ হয়। NDৰ জৰিয়তে আপোনালোকে যেনে নেভি, এয়াৰফ'ৰ্চত জব ল'ব পাৰে, কিন্তু আৰ্টছ হ'লেও আপোনালোকে আৰ্মিত জব ল'ব পাৰে, আৰু NDA পাছ কৰিলেতো আৰ্মিৰ কাৰণেও সুবিধা হয় যথেষ্ট। গতিকে NDA পাছত আহক কমাৰ্চিয়েল পাইলট ট্ৰেইনিং। যে কমাৰ্চিয়েল পাইলট ট্ৰেইনিঙো এটা ভাল মানে ৰেপুটেটেড জব হয়, বা বহুত মানে আপোনালোকে যদি চেলাৰী কথা ভাবে তেনেহ'লে চেলাৰীও বহুত হয়, আৰু আপোনালোকে খৰচো এইটো পঢ়িব লগা হ'লে খৰচো আপোনালোকে বহুত কৰিব লগা হয়, প্ৰায় কোটিৰ ওচৰত খৰচ পৰেগৈ। গতিকে সেই হিচাপত আপোনালোকে চেলাৰীও বহুত ভাল চেলাৰী এটা পাবলৈ সক্ষম হ'ব পাৰে। গতিকে আহক ইয়াৰ পাছৰ কেৰিয়াৰ অপশ্যনটো, যে আজিৰ দিনত এটা ভাল ডিমাণ্ড থকা কেৰিয়াৰ অপশ্যন হৈছে মাছ কমিউনিকেশ্যন। যে মাছ কমিউনিকেশ্যন সাধাৰণতে বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন হয়। কিয় মানে প্ৰয়োজন হয়, যে মাছ কমিউনিকেশ্যনৰ সহায়ত আপোনালোকে মিডিয়া লাইনত যাব পাৰে, যেনে জাৰ্নেলিজম লাইনত যাব পাৰে। যদি আপোনাৰ কথা কোৱা বা সেই যিটো কমিউনিকেশ্যন স্কিল সেইটো আপোনালোকৰ ভাল হয়, তেন্তে আপোনালোকে ৰেডিঅ' জকি বা তেনেধৰণৰ, আৰু অকল সেইকেইটাই নহয় যে আপোনালোকৰ এটা যেনেধৰণৰ চেনেলত কাম কৰিব লগা হ'লে বিভিন্ন ধৰণৰ মানুহৰ প্ৰয়োজন হয়, যেনে এডিটৰ বা তেনেধৰণৰ মানে কোৰিঅ'গ্ৰাফাৰ, তেনেধৰণৰ বহুত ক্ষেত্ৰত প্ৰয়োজন হয়। গতিকে মাছ কমিউনিকেশ্যনৰ জৰিয়তে যেনেকৈ জাৰ্নেলিজমৰ লাইনটো লগতে আৰু বিভিন্ন ধৰণৰ আপোনালোকে লাইনত যাব পাৰে। গতিকে এইটো এটা ভাল কেৰিয়াৰ অপশ্যনে হয়। তাৰপিছত আহক ফেশ্বন ডিজাইন। যে বিশেষকৈ ছোৱালীবোৰে হ'ল ফেশ্বনৰ প্ৰতি বিশেষ অলপ সজাগ হৈ থাকে, কিন্তু আজিকালি ল'ৰাবোৰো দেখা গৈছে। গতিকে ফেশ্বন ডিজাইন এটা হায়াৰ ছেকেণ্ডেৰী পাছত আপোনালোকে ল'ব পৰা কেৰিয়াৰ অপশ্যন, এটা ভাল কেৰিয়াৰ অপশ্যনে হয়। গতিকে ফেশ্বন ডিজাইনো আপোনালোকে কৰিব। তাৰ পিছৰ কেৰিয়াৰ অপশ্যনটো হৈছে নাৰ্ছিং। BSc নাৰ্ছিং কৰিব পাৰে, 4 বছৰৰ BSc নাৰ্ছিঙৰ ক'ৰ্চ হয়। তাৰোপৰি আপোনালোকে GNM, ANM। GNM হৈছে ডিপ্ল'মা, GNM ANM হৈছে ডিপ্ল'মা ক'ৰ্চ হয়। আপোনালোকে 3.5 বছৰ হয়গৈ একোটা ক'ৰ্চ, সেইটো কৰিব পাৰে। যেনে আপোনালোকে GNM জেনেৰেল নাৰ্ছিং হয়, জেনেৰেল নাৰ্ছিং, আৰু ANM হৈছে অক্সিলেৰী নাৰ্ছিং। গতিকে এই দুটা আপোনালোকে কৰিব পাৰে। তাৰোপৰি আপোনালোকৰ ইভেণ্ট মেনেজমেণ্ট, যে আজিকালি বিয়া বা ডাঙৰ কনচাৰ্ট আদি সেইবোৰ ইভেণ্ট মেনেজাৰৰ হাতত দিয়ে, যে সেই কামবিলাক ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰিবলৈ। গতিকে আজিকালি সেই বস্তুবোৰৰ ডিমাণ্ড বাঢ়ি আহি আছে। তাৰোপৰি আপোনালোকে কেবিন ক্ৰিউ বা এয়াৰ হোষ্টেজ হ'ব পাৰে। কেবিন ক্ৰিউ, যে কেবিন ক্ৰিউ এয়াৰ হোষ্টেজ আপোনালোকে কিবা এণ্ট্ৰেঞ্চ বা কেনেধৰণে কৰিব পাৰে, যদি আপোনালোকে বিচাৰে তেনেহ'লে এটা এক্সট্ৰা ভিডিঅ' বনাই দিব পাৰিম। গতিকে সেই বিষয়ে আপোনালোকে ভালদৰে জানি ল'ব পাৰে, যে সেইটো পঢ়াৰ আগতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতো সেইটো পঢ়িব পাৰে। আৰু আজিৰ দিনত এটা ছেক্টৰ যে ভালদৰে গ্ৰ' কৰি আহি আছে, যে এনিমেশ্যন আৰু মাল্টিমিডিয়া। গতিকে বিভিন্ন চিনেমা বা ভিডিঅ'বিলাকত আপোনালোকে দেখা পায় যে VFX এডিটিং আদি বিশেষ প্ৰয়োজন হয়। মেডিকেল ষ্ট্ৰীমৰ কথা ক'বলৈ গ'লে, মেডিকেল ষ্ট্ৰীমৰ ক'ৰ্চবোৰৰ ডিউৰেশ্যনটো অলপ দীঘলীয়া হয়। যেনে কিছুমান আপোনালোকে যদি কিবা এটা বিষয়ত স্পেচিয়েলিষ্ট হ'ব বিচাৰে, যেনে আপোনালোকে স্কিন স্পেচিয়েলিষ্ট বা তেনেধৰণৰ স্পেচিয়েলিষ্ট হ'ব বিচাৰে, তেন্তে তেনেধৰণৰ ক'ৰ্চবিলাক প্ৰায় 10.5 বছৰ 10 বছৰ হৈ যায়গৈ। যেনে আপোনালোকে 5 বছৰ MBBS কৰক, MBBS কৰি আকৌ MS বা MD কৰক 3 বছৰ, তাৰপিছত স্পেচিয়েলিষ্টৰ কাৰণে ক'ৰ্চ কৰক 2 বছৰ, তেনেধৰণৰ হৈ প্ৰায় 10-10.5 বছৰ হয়গৈ। গতিকে কিন্তু তাৰ পাছত ইমান 10 বছৰ পঢ়াৰ পাছত কিন্তু বহুত টকা ইনকাম কৰিব পাৰে এজন ডক্টৰে। প্ৰায়তো ক'ব নালাগে আৰু কিমান টকা ইনকাম কৰিব পাৰে। গতিকে তাৰ উপৰি আপোনালোকে
MBBS-ৰ বাহিৰেও MBBS হ'বলৈ হ'লে আপোনালোকে নীট দিব লাগে, নীট এক্সাম দিব লাগে। নীট এক্সাম দি পাছ কৰিলে আপোনালোকে গভৰ্ণমেণ্ট মেডিকেল কলেজত আপোনালোকে চিট পাই পঢ়িব পাৰিব। তেতিয়া অলপ খৰচটো কমি যায়, কিন্তু প্ৰাইভেট কলেজত পঢ়িলেও আপোনালোকে ডক্টৰ হ'ব পাৰে। কিন্তু ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত যেনেকৈ আপোনাৰ প্ৰাইভেট মানে গভৰ্ণমেণ্ট কলেজত পঢ়িলে গভৰ্ণমেণ্ট কলেজৰ পৰা আপোনালোকে প্লেচমেণ্ট পায়, কিন্তু মেডিকেলৰ ক্ষেত্ৰত তেনেধৰণৰ প্লেচমেণ্ট নাথাকে, কলেজৰ পৰা প্লেচমেণ্ট নাপায়। সেয়েহে প্ৰাইভেট কলেজ আৰু গভৰ্ণমেণ্ট কলেজ বুলি কোনো ধৰণৰ বিশেষ পাৰ্থক্য নাথাকে মেডিকেলৰ ক্ষেত্ৰত। গতিকে কেৱল MBBS নহয়, আপোনালোকে BDSও হ'ব পাৰে, ডেণ্টেলৰ হ'ব পাৰে। কাৰণ আজিকালি MBBSৰ দৰে যথেষ্ট ডিমাণ্ড আছে, কাৰণ প্ৰায়বোৰ মানুহৰ দাঁত বেয়া হয়েই। গতিকে BDS হ'ব পাৰে। BDSৰ পাছত আপোনালোকে 3 বছৰ MDS কোৰ্চ কৰিব পাৰে, 4 বছৰ BDSৰ পাছত। তাৰোপৰি আপোনালোকে হোমিঅ'পেথি কৰিব পাৰে, আয়ুৰ্বেদিক কৰিব পাৰে, তাৰপাছত ভেটেৰিনেৰী পঢ়িব পাৰে, আৰু ফিজিঅ'থেৰাপিষ্ট পঢ়িব পাৰে। ফিজিঅ'থেৰাপিষ্টটো আজিৰ দিনত যথেষ্ট ডিমাণ্ড আছে। গতিকে মেডিকেলত বিশেষকৈ ইমানেই বিশেষ আৰু আছে, ইমান মানে এইকেইটা টপ বিষয় হয় মেডিকেলৰ ক্ষেত্ৰত। তাৰোপৰি কেৱল সেইটোৱে নহয়, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিভিন্ন ধৰণৰ জবৰ বাবেও এপ্লাই কৰিব পাৰে, জব কৰিব পাৰে। যেনেকৈ আপোনালোকে SSC জব দিব পাৰে, পষ্টেলৰ বা LDC আদি বিভিন্ন ধৰণৰ জব দিব পাৰে। তাৰোপৰি আৰ্মিত আপোনালোকে যাব পাৰে হায়াৰ ছেকেণ্ডেৰী পাছতে। আৰু তেনেধৰণৰ বিভিন্ন ধৰণৰ জব ওলায় বিভাগবিলাকত, সেইবোৰতো আপোনালোকে এপ্লাই কৰিব পাৰে হায়াৰ ছেকেণ্ডেৰী পিছত। আৰু এটা কোৰ্চ আছে যে BCA আপোনালোকে কম্পিউটাৰ এপ্লিকেশ্যনত বেচেলৰ ডিগ্ৰী ল'ব পাৰে। এই কোৰ্চটো আজিকালি ডিমাণ্ড বাঢ়ি গৈছেগৈ, তেনেকৈ আপোনালোকে ক'ডিং কৰিব পাৰে। তেনেধৰণৰ বিভিন্ন ক্ষেত্ৰত BCA কোৰ্চটো যথেষ্ট প্ৰয়োজন হয়। BCA পাছত আপোনালোকে MCA কৰিব পাৰে। গতিকে যি পঢ়ে আপোনালোকে ভালদৰে পঢ়িলেই হ'ল। ভালদৰে পঢ়ি আপোনালোকে ভাল ফলাফল এটা লাভ কৰিলে আপোনালোকে ওপৰলৈ গৈ থাকিব পাৰিব। কোনো এটা কোৰ্ছে সৰু বা ডাঙৰ তেনেধৰণৰ নহয়, সকলো কোৰ্ছে প্ৰায় সমানে হয়। খালি আপোনালোকে সেই কোৰ্চটো পঢ়োঁতে আপোনালোকে কিমান মনোযোগ দিছে, কিমানখিনি আপোনালোকে হাৰ্ডৱৰ্ক কৰিছে, তাৰ ওপৰতহে আপোনালোকৰ ফলাফল ডিপেণ্ড কৰিব। সকলো পেৰেণ্টছে বিচাৰে যে মোৰ চাইল্ড বা সন্তান যে ইঞ্জিনিয়াৰ হওক বা ডক্টৰ হওক, কিন্তু শেষত সকলোতো তেনেধৰণৰ হ'ব নোৱাৰে ন, যে আপোনালোকৰ সমাজখন কেৱল ইঞ্জিনিয়াৰ ডক্টৰে নচলায়, আৰু বিভিন্ন ধৰণৰ আছে, বিভিন্ন ধৰণৰ জব আছে। সেই জব ক্ষেত্ৰত নিজৰ ক্ষেত্ৰখনত যদি আপোনালোকে বেষ্ট হ'ব পাৰে, তেনেহ'লে আপোনালোকে যথেষ্ট টকা ইনকাম কৰিব পাৰিব সেই ক্ষেত্ৰত। গতিকে সকলো ক্ষেত্ৰতে বেষ্টজনে যথেষ্ট ভাল ফল লাভ কৰিবলৈ সক্ষম হয়। গতিকে আপোনালোকে বেষ্ট হ'বলৈ চেষ্টা কৰক। সকলোৱে সমানে হয়। গতিকে যদি সেই ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছে বুলি ভাবে, তেন্তে ভিডিঅ'টো আপোনালোকে আপোনাৰ প্ৰিয়জনক আৰু আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক। আৰু যদি এনেধৰণৰ ভিডিঅ' আগলৈ লাভ কৰি থাকিব বিচাৰে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকে। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।